জানমনি তুমি হবা কলি আমি হাত ধরা ধরি করি আমি পূজা চাব যাই কবলেশ কেনা আছে রে দেখাত মোক আজি ও লাগা নাই আল্লাহ নাই কেমন আছ তোর অলপ বেশি হইছি আন্তইলা সর বললি গম পাবি ও স্যার ভালো সেটা ভালো আছে ইনকে কবি নমস্কার দেখা দেখি চেংরা চেংরি বুড়া বুড়ি হক ক্যামেরা অনেক অন নেব শালা কুকুর তুই তারপরে কি করিসলি কি থাক এই ক্যামেরা অন কর আর ক্যামেরা অন নেই স্যার দে দে নমস্কার দেখা দেখি চেংরা চেংরি বুড়া বুড়ি হক আপোনালোক আটাইকে আমি ফালতু চেনেললৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ভাগত তেলখা আজি আমাৰ বিশেষ অনুষ্ঠান ছাত্ৰৰ তেওঁলোকৰ ভৱিষ্যত মই মাতি নিছো আমাৰ 2003 চনত প্ৰথম ষ্টেণ্ড কৰা বিহৰগুটি বৰুৱা আৰু বিহৰগুটি বৰুৱাক আমি ষ্টুডিঅ'ৰ মাজলৈ আহিবলৈ আহ্বান জনাইছো কি দেখছা এলাকা ভাবি চাহ পানী আনি কিয় পাইপেৰা হোটেল পাইছা নেকি এখন নহয় সেইটো নাই মানে নাই খাব লাগবে দেই না প্ৰথমত বেয়া কই নহয় তোক মই বলে নাই মই ছুটু হতে হাজিৰাটো দি আৰু লাগিব দিম দি নমস্কাৰ দিম নমস্কাৰ বহুত দিন নহয় কিবা দিন দি কেমেৰা নমস্কাৰ তাৰ মানুহ চালো নাই দেবো কাক দিবি তাকে কেমেৰা চাই আছে মানুহ চাব তো ছয় নাই দেবো চাব নমস্কাৰ এইজনে আমাৰ 2003 চনত প্ৰথম ষ্টেণ্ড কৰা বিহৰগুটি বৰুৱা আৰু মোৰ বাবলে যি উপস্থিত থাকিব আমাৰ এই বছৰৰ 2021 চনত ভালদৰে উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰী ক্ষমা কৰিব ছাত্ৰ এই জানা আৰু নেকি তই আকৌ মুখতে কিয় মাতছে তো বুজা নাই তো 2003 চনত মেট্ৰিক পাছ কৰিছে কিনা তুই আছি মই ফেল কৰিছিলোঁ নাইনতে মই তোক মাতি আনিছো না তোক 200 টকা তাতে কোনো দিছে মই দিছো আৰু লাগব পইচা হে কেমেৰা অন হৈছে তে কি কথা পাতিছা দে এই লেপটপটো বয়া নেকি আকৌ জ্বলা নাই কেনা এই চেহেৰা চাও তাৰ কি তো এই ই কেনা কৰিবা মই ফোন কৰা কথা ইনকে নকৈ যা নেকি তই কেন কেছ এই তই বেছি আপোনাৰ বেছি আপোনাৰ বেছি ময়ো কৈছো ষ্টেণ্ড 2004 না 3 মই এইবাৰ কৈছো 2003 ষ্টেণ্ড কৈছো মই কিবা টাকা নাছনে নমস্কাৰ মোৰ সৌফালে থকা আজি 2003 চনত শিক্ষাৰ্থী পাছ কৰা বিহৰগুটি বৰুৱাক মই 2 হাল কিবা ক'বলৈ অনুৰোধ জনাইছো 2 হাল সেইটো নহয় কেনা কৰিবা নাই মই চাইছো মই ভাল লাগছে কেমেৰা চলি আছে তো ইটাকে মানে আপুনি কক যে আপোনাৰ জীৱনটো কেনেকৈ আগবাঢ়ি আহিছে এইখিনি ক'বলৈ আপুনি কি কৰিছে বুজিছে এতিয়া আপুনি কক যে আপুনি HSLC পৰীক্ষা কেনেদৰে পাছ কৰিলে মই বহুত কষ্ট কৰিছোঁ বহুত মই ইনকে পঢ়িছোঁ জীৱনটো মই ইনকে গেল মোৰ ইনকে পঢ়িছোঁ মই বহুত কষ্টত পঢ়িছোঁ আজি এই ফল পাইছোঁ মই ইয়াতে ক'ব লগা আছে নাই ক'ব লগা নাই একো নাই এই মাতছোঁ মই তই মনত ক'ব লগা আছে বহুত ক'ব লগা আছে মই বাতৰি লওঁ আঠিং গেলেও মই কিতাপ চিতাপ ধাৰে লওঁ মই চুৰ কৰি লওঁ আনি পেলাই সিনকে সেই কিতাপ চাই পঢ়োঁ মই ধেমালি নেকি আজি ষ্টেণ্ড কৰিছোঁ মই জানো কাঞ্চি গেয়া কি বাদ পাইছা তই আৰু মোৰ বাওঁফালে বহি থকা মই তোৰ নামটো কৈ নমস্কাৰ মোৰ নাম গুটি খ মোৰ নাম গুটি খ সৰুতে মাই ৰাখছিল দে মাইৰেৰ নাম কি মাইনা আমদাক কে লাগে মাইনা নহয় চিনাতে বেছি হ'ব কৈ দিওঁ আপুনি কওক যে আপুনি এই বছৰটোত কেনেকৈ উত্তীৰ্ণ হ'লে মামাই পাছ কৰি দিছে পঢ়িছে নেকি মই জানো মই কিমান কষ্ট কৰিছো জানো তই কিয় কান্দিছে বাবু পঢ়িছিলো পঢ়িছে যা পৰীক্ষাটো হ'লে মই কিমান ভাল ৰিজাল্ট কৰিব পাৰিলো ইয়াতকৈ ভাল ৰিজাল্ট নকৰিম মই পাইছি তোৰ পাইছা কিমান বাৰু মই 99.9999999 মামা দিছিল ফ্ৰী কে পুৰা চবকে কি হ'ব ইচ্ছা আছে মই ডাঙৰ হ'লি মই ডাক্তৰ হ'ম মই ডাক্তৰ হ'লে মানে নাগৰিকক খুচৰা কৰিম মোৰ ভৱিষ্যত এই কামনা আছে লঠিং বেপাৰী হ'ব পাৰিবানি তই মনে থাকে মই আৰ্টছ পঢ়িম মই ফিজিক্সত মেজৰ ল'ম মই ডাক্তৰ হ'ম তই আৰ্টছ পঢ়ি ডাক্তৰ হবি মই আৰ্টছ পঢ়ি ডাক্তৰ বাবু এনে তই এই অৰিজিনেলকে পাছ কৰিছিলি নে কৈছো মই অৰিজিনেলকে পাছ কৰিছো মোৰ চাৰ্টিফিকেট আছে তাকে তো মোৰো অলপ সন্দেহ হৈছে চাৰ্টিফিকেট চাব নেকি ৰ'ব বুলি আছো মই ক'ৰবাৰ পৰা উলিয়াবা নেকি মানে ভাইটি মই তোমাক এটা প্ৰশ্ন সুধিব প্ৰশ্নটো এনে আনছে পেনৰ ভিতৰত কি থাকে কি বস্তু দিলা
ই দিয়ে নেকি ও স্যার কমান চাইলো চাপ নেকি স্যার কি ব্যাপার স্যার কি কমান ধরি মানে পাইপ থাকে কলম পাইপ নাজনা নাকি আপনি এত কথা কইছি কি বলি ছাদা এক মারে মামাই বাস কই দিছি মামাই বাস কোন দাগো আই নেকি দেখ না যাই গা বেশি পাই পিন দে তার মসন তা প্রথম দেখানতে সন্দেহ হইছি এই তেছি গেল ও ইলো আতিং ব্যাপারি বলি ও শুধু ইলো আতিং এখন আস না মাইবার ইচ্ছা ৰ তই এই চাইকেল টাকেল লৈ ইয়াতে গিয়া ঘুমিছে ইয়াতে মই দাদা এই মই পাঠিটোৰ কাৰণে এটা পাঠা বিচাৰিছিলো এখন বাজাৰ বুলি বাজাৰ বুলি বাজাৰী না পাঠা বেচিছিল নহয় থাও বেছে নেকি আপনি এলা ব্যাপার এ নহয় মই চিনি নাপাওঁ গালাখানো এই ওর বড় আইছে লাংগা বাজাৰী এ যা লৰে নিয়ে বেছি আপনি পাঠাও বেছে নেকি সব হয় নাই নাই মোৰ সব ঠান্ডা করে আপনি এতে মাইছে যাং মই ওতে না নহয় মানে পাৰ্ট টাইম বিজনেছ পার্ট টাইম বিজনেস তোক মই কেতিয়া কাম তাতে অলপ বেশি পাব আমি এগৰাকী বৃহৎ ভাৱে সক্ষম ডেকাক যুৱকক মাতি আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেওঁক নমস্কাৰ দাবি নমস্কাৰ মোৰ নাম জালুক বেপাৰী জালুক ব্যাপারী ভাইটি আপুনি এটা কথা কওক যে কিমান চনত মেট্ৰিক পাছ কৰিছে মই 2018 2000 2000 নহয় 2018 এই তো 2020 হা মানে ভাইটি আমাৰ এখেত 2003 চনত বৃহৎভাৱে পাছ কৰিছে অসমৰ পৰা সুনাম কঢ়িয়াই আনিছে অসমৰ how did not school no this is politics no politics I am going to the farm no this is politics yes I this know is corona hi I am going farm and receive okay that's not everything no oh god this is not correct this is not correct this is business Business. This is business I am going to the farm commerce no আমি সন্তেক এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আপোনাৰ গতি আহিম চাই থাকিব আপোনালোকে ফাল্টু নিউজ দুটা দুটা কি হলে নেমু চৰবত খাব ইচ্ছা হৈছে নেমু তো নাই আজি ঘৰত মই লাগবই নাই দিয়ে কি মই কৰিবা? ঘৰৰ পৰা ওলাই আনি দিব লাগিব মই খামেই হয় নেকি আইডিয়া এইটো লো ভীম চাবন এতে 100টা নেমুৰ শক্তি আছে এক চাৰ্জ লৈ যি পানীত খাই দিবি যা তোমালোকৰ ঘৰতো যদি কোনোবাই নেমু টেঙাৰ চৰ্বত খোৱাৰ মন যায় যদি নেমু নাথাকে এই পিছল ভীম চাবন ইয়াত 100টা নেমুৰ শক্তি থাকে এক চামুচ লৈ ভুটি খাই দিয়ক বিন্দাছ 5 টকা পিছত পুনৰ গতি আহিছোঁ চাই থাকক আপোনালোকে ফাল্টু নিউজ আপুনি পঢ়াৰ ক্ষেত্ৰত কেনেকৈ কষ্ট কৰি এইখিনি স্থান পাবলৈ সক্ষম হৈছে মই বহুত কষ্ট কৰিছিলো মই হাতবা যত কিতাপখন লিছিলো মুঠবা যত কিতাপখন লিছিলো চাই নাকি মই ফুৰবা যত কিতাপখন লৈ লিছিলো মই সেইবাবে বহুত সেই কৰিছো মই মানুহ পাগল বুলি কৈছিল কিন্তু মই মানুহৰ কথা গুৰুত্ব দিয়া নাছিলো মই মানুহৰ কথা আজি গুৰুত্ব নিদিয়া মন্ত্ৰে মই এখন স্থান পাইছো মই আজি জানো আমি জানো আমি জানিছোঁ আপুনিও বহুত কষ্ট কৰি এইখিনি স্থান পাবলৈ সক্ষম হৈছে জানো তাৰপিছত আমাৰ এইজনো কম নহয় এইজনে 2003 চনত বৃহৎভাৱে অসমৰ পৰা স্থান ভালকে ইচ্ছা নাই বেছি নাটক কৰিব নালাগে হয় আপুনি কওক যে আপোনাৰ দিনত কেনেকুৱা পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা আছিল বহুত টান আছিল মই সদিয়াৰ পৰা ধুবুৰীক যাব লাগিলে মই এই জানক যাম তাতে নিচলা মাছৰ উঠো কুইচাৰ উঠি পেলাই মই সদিয়াৰ পৰা ধুবুৰীক গেলি যাম সিনকে পঢ়িছিলোঁ মই বস্তা কষ্ট হৈছিল ন আপোনাৰ বস্তা পাৰি পঢ়ে চলি গেলা মোৰ ঘৰত বস্তাও নাই মই সিনকে পঢ়িছোঁ এটা ব্ৰেকিং নিউজ আপোনালোকে হয়তো এনেধৰণৰ নিউজ কোনোদিনে শুনাও নাছিল দেখাও নাছিল এইগৰাকী মেধাৱী ছাত্ৰই নিজৰ মুখেৰে কৈছে যে দিনৰ পঢ়াৰ সময়ত গাড়ী বাহন নাছিল গাড়ী বাহনৰ ব্যৱস্থাটো একেবাৰে নাছিল তেওঁ নিচলা মাছৰ বিধিত উঠি পঢ়িবলৈ গৈছিল এইগৰাকী মেধাৱী ছাত্ৰই জানো দক সি নিচলা মাছৰ বিজিতে উঠি গৈছি না হাতীৰ বিজিতে উঠি জানা নেকি আমি পুঞ্জলকাৰ আমি পুঞ্জলকাৰ বিজি এক খেয়া দে এক যা কি মানুহ মাতে এলা কবাৰ কিয়া মানুহ এলা বজো হৈছে না কবাৰ নেল এই মেখাচুৰ তা তই মেখাচুৰ মছলা বেপাৰী যা তই দাদা মছলা বেছি দেখি মছলাই পাৰি নহয় ছাৰ জালুক বেপাৰী কিবা এটা বেপাৰী হয় আমাৰ এই চব টিকালালত ধৰিছি এই কেমেৰা এটা মানুহ বাদে পুৰা আজিতে চৌতুৱাৰ হামৰুম এই টিকালালে বস্তু এনে হামৰো হা এই বুঝিও কথা হে দিব পয়সা দিনা আপনি কয় নেকি আপোনাক তোমাৰো অলপ বেছি হৈছে জিৰো ৰবা লগাইছে পইচা নাই নেকি তামাই দিলি গম পাবা লকে বৰুৱা এ দা পইচা কোনি দিব তে হাজিৰাটো পইচা পইছে হাজিৰাটো দি কি হ'ব বে টিবিলা দুই আপি যাবা যাম কিবা এটা খুলি লৈ জ্বলক কিবা নাটক